যদি আপোনাৰ ঘৰত ছোৱালী আছে, স্কুলত যাওঁতে বা কলেজত যাওঁতে বা কিবা কামতো যদি ওলাই গৈছে, টিফিনৰ লগতে এখন দাও দি পঠাব। এটা নিউজ আপোনালোকে পাই আছে চাগে, 13 বছৰীয়া এজনী নাবালিকা ছোৱালী আৰু 30জন নৰপিশাচ পাখণ্ডই 5 দিনে এটি তাইক বলৎকাৰ কৰিছে। তাৰমানে তেজ গৰম হৈ যায়, তাৰমানে ওচৰত পালে কেনেকৈ কাটিম, কেই পিচ কৰিম নিজেও নাজানো। আৰু সেইকাৰণে কৈছোঁ, আপোনালোকৰ যদি ঘৰত ছোৱালী আছে, বাকী কিবা দি খেদাওক বা নেখেদাওক, এখন দা দি পঠাব। কাৰণ কোনোবাৰ কামনাৰ বলি হৈ মৰি কিনে ডাষ্টবিনত পৰি থকাতকৈ আপোনাৰ ছোৱালীটোই সেই পাখণ্ডটোক যদি গল ছিঙি দিয়ে, আপুনি হয়তো বেছি সুখী হ'ব বা আপুনি হয়তো গৌৰৱ ফিল কৰিব। আপোনাৰ ছোৱালীটোৱে মা দুৰ্গাৰ পেৰে কালি কেনেকৈ হয় সেই ৰূপটো ধাৰণ কৰিব পাৰিব আপুনি যদি এইখিনি সাহস দিয়ে। আপুনি কাক বিশ্বাস কৰিব? সেই 13 বছৰীয়া ছোৱালীজনী এখন অটোত উঠিছিল আৰু সেই অটো ড্ৰাইভাৰজনে এখন হোটেলত যাই কিনে বিক্ৰী কৰি দিছে, আৰু সেই হোটেলৰ মালিকটোই ফটো মাৰি কাষ্টমাৰবিলাকক বিলাইছে, আৰু সেই কাষ্টমাৰবিলাকে 5 দিনে এটি 4-5খন হোটেলত লৈ যায় সেই 13 বছৰীয়া ছোৱালীজনীৰ লগত কি কি কৰিছে আপুনি ভাবিলে তাৰমানে আপোনাৰ চকু পানী ওলাব, ভাবিলে আপোনাৰ খং উঠিব, কাটি পেলাব মন যাব। অৱশেষত এই 13 বছৰীয়া কণমানি ছোৱালীজনীক যেতিয়া মেডিকেলত লৈ যোৱা হৈছে, মেডিকেলত তাইৰ মৃত্যু হ'ল। তাৰপাছত নিউজত পালোঁ এই পাখণ্ডকেইটাৰ, এই নৰপিশাচকেইটাৰ কেইটামানক ধৰিছে, কিন্তু এইকেইটাক ধৰাই নহয়, গোটেইকেইটাক ধৰি ৰাস্তাত ব্ৰিজ থাকে নহয়, সেই ব্ৰিজৰ ওপৰত ডাইৰেক্ট ফাঁচি দিব লাগে। আৰু এই অটোৱালাটোক তাকতো কিবা বেলেগ স্পেচিয়েল শাস্তি দিব লাগে, তাৰ হাত ভৰি কাটি কিনে ৰাস্তাত এৰি দিব লাগে। তাৰ লগত জড়িত থকা পুলিচ, হোটেল কেইখনৰ মালিক, ইহঁতেতো এইটো কেছতে ধৰা পৰিল। বাকী বা আগতে কিমান ছোৱালীৰ লগত কিমান এনেকুৱা সৰু সৰু ছোৱালী নোহোৱা কৰিছে ইহঁতে। বাকী আপোনালোকক এটা কথাই ক'ব বিচাৰিম যে আপোনালোকৰ ঘৰৰ ছোৱালী কোনোবা আলহীৰ ঘৰত পঠাওঁতেও 10 বাৰ ভাবিব, কাৰণ কাৰ ভিতৰত নৰপিশাচ সোমাই আছে, কাই কি কাণ্ড কৰি দিব পাৰে আপুনি ৰিস্ক ল'ব নোৱাৰে। ধন্যবাদ। জয় শ্ৰীৰাম, জয় অসম।